নমস্কাৰ ৰাইজ, মাঘৰ বিহুৰ শুভেচ্ছা থাকিল। লগতে মই দোকান গৈ আনি ল'লোঁ মাছ মাংস আৰু মাঘত পিঠাৰ আয়োজন। এয়া মানে পিঠা বনাইছে মায়ে, ইডলি পিঠা আৰু তিল পিঠা, লগতে এইবোৰ কি সুতুলি পিঠা। তাৰপিছত ৰাতি আমি বহি আছোঁ জুইৰ ওচৰত, ঠাণ্ডা আৰু আমাৰ জুই জ্বলোৱা মানুহে এয়া দেই, তেওঁহে জুই জ্বলাই আছে। এপাক নাচি দিলোঁ। আৰু 9টা বাজিছে, মানে আমি মেজি চলে যাওঁ। উঠাটো অকণমান দেৰি হ'ল, একো নাই, চলি যাব। তাৰপিছত মেজিত এয়া জুই শেষ ল'লোঁ। তাৰপিছত আমাক খাবলৈ দিলে মিঠাই আৰু নাৰিকল। ঘৰ আহি মায়ে জলপান দিছে, অকণমান নিয়ম এটা কৰিলোঁ। আৰু আজিলৈ ইমানেই, বাই বাই, হেপী মাঘ বিহু গাইজ।